everyone, welcome back to my channel. এতিয়া 10 বাজিলে ৰাতিপুৱা যদি ভিডিঅ' বনাম বুলি ভাবিছিলোঁ পাঞ্জু এক্সাম চলি আছে অনলাইন সেইবাবে আহিব নোৱাৰিলোঁ। এতিয়া আহিবলৈ চেষ্টা কৰিছোঁ অকণমান আৰু তাৰো এক্সাম চলি আছে আৰু ময়ো এটা অনলাইন ক্লাছ কৰি আছোঁ সেইবাবে অলপ ব্লগ আহিবলৈ অসুবিধা হৈছে। তথাপিতো চেষ্টা কৰিম মাজে মাজে ব্লগ আহিবলৈ। এয়া হাতৰ সুধি এই পৰ্দা চৰ্দা চব ধুবলৈ খুলি লৈছোঁ। এতিয়া চব ধুম, ঘৰ চৰ মচি আজৰি কৰি এইবোৰ চব খুলি থোৱা আছে। পৰ্দা গোটেই কাপোৰ ধুব লৈছোঁ। ভিডিঅ'টো বনাইছোঁ নাজানো কেতিয়া দিব পাৰোঁ। থাকোঁতে বহুত ভোক লাগিছে, বনাই খাই ল'ম। খাই লৈ আকৌ আপোনালোকক লগ পাম। আৰু এটা বস্তু দেখাওঁ মই আপোনালোকক। এইটো কেনেকুৱা দেখিছে বাৰু? এইটো চোফাত মই পাৰি থৈছোঁ। কেনেকুৱা লাগিছে বাৰু আপোনালোকৰ? এইটো মই নিজে বনাইছিলোঁ বিয়াৰ আগতে, নিজে বনাই লৈ আহিছিলোঁ। পুৰণা হ'লেও ভাল লাগে কাৰণ নিজে বনাই অনা। এইটো আগৰ যিটো পাৰি থৈছিলোঁ সেইটো ধুই দিলোঁ আজি হাতৰ সুধি, সেইকাৰণে এইটো উলিয়াই আকৌ পাৰিছোঁ। এতিয়া পুৰণা হৈছে, বহুত পুৰণা হৈছে এইটো। তাৰ লগতে এইটো নিজে বনোৱা। আৰু ঠিক আছে, এতিয়া যাওঁ বনাই খাই লওঁগৈ কিবা এটা। এতিয়া 1টা বাজি গ'ল, ভোক লাগিছে বহুত। ভাত কেইটামান বনাই লওঁ, একদম চিম্পুল, মানে অকল বেছিয়ে কিবা বনাই নাথাকোঁ। অকল চিকেন বনাম, লোকেল চিকেন আনি থৈছে, চিকেনটো বনাম আৰু হৈ যাব, আৰু বেলেগ কিবা নবনাওঁ। আৰু খাই বৈ আজৰি হৈ আকৌ লগ পাই। চিকেনটো আজি অলপ বেলেগকৈ বনাম। তাত মই মিঠাতেল অলপ আৰু আদা নহৰু পেষ্ট আৰু নিমখ হালধিৰ লগতে সানি ধুনীয়াকৈ সানি লৈ পেলাই ফ্ৰিজত ভৰাই থৈছোঁ 15 মিনিট সময়। তাৰপিছত মই এটা বাতিত অলপ জালুকৰ গুড়ি লৈছোঁ, অলপ জিৰা গুড়ি আৰু গৰম মছলা আৰু এচামুচ বেচন লৈছোঁ। লৈ গোটেইখিনি ভালকৈ সানি ল'ম। এয়া সানি লৈছোঁ গোটেইখিনি শুকানে শুকানে। আৰু মই ইয়াতে দিম অলপ হালধিখিনিও মিক্স কৰি ল'ম। এয়া মই পিঁয়াজ লৈছোঁ, ইয়াতে পিঁয়াজটো ক্ৰাছ কৰি ল'ম। ইয়াতে এইখিনি মিহি কৰি লৈছোঁ একেবাৰে। আৰু এইটো বাতিতে মই সেইখিনি বিলাহীখিনিও চপ কৰি লৈছোঁ চপাৰটোতে একেলগে। কেইটুকুৰামান জলকীয়া কাটি লৈছোঁ আৰু এইখিনি শুকানখিনি। এয়া মই তেল গৰম কৰি লৈছোঁ এটা কুকাৰত, তাতে মই তেজপাত আৰু ডালচেনি লং দি দিছোঁ। দি অলপ লৰাই দিম। তেলটো মই কমকৈ দিছোঁ। এতিয়া লৰাই লৈছোঁ মই অলপ। আৰু ইয়াতে মই এতিয়া পিঁয়াজখিনি দি দিম। এতিয়া মই পিঁয়াজখিনি ভালদৰে ভাজি ল'ম আৰু অকণমান নিমখ দিছোঁ তাতে পিঁয়াজখিনিৰ ওপৰত। আকৌ লৰাই দিম। পিঁয়াজখিনি আমি ভাল ধৰণে সিজাই ল'ব লাগিব, তাতে ভাজি ল'ব লাগিব, যাতে ভাজোঁতেই পিঁয়াজখিনি ভাল ধৰণে সিজি যায়। আৰু এতিয়া ইয়াতে মই দিম জলকীয়া, কাটি লোৱা যিটো কেঁচা জলকীয়া কাটি লৈছিলোঁ মই, এই কেঁচা জলকীয়াকেইটা দি দিম। পিঁয়াজখিনি লৰাই আছোঁ আৰু সেয়া জলকীয়াকেইটা দি দিছোঁ মই। আকৌ লৰাই দিম।
বেছি সময় নালাগে এইটো ৰেচিপিটো বনাওঁতে, পটককৈ হ'ব। এতিয়া তাতে মই বিলাহীখিনি দিছোঁ। বিলাহীখিনি দি আকৌ ধুনীয়াকৈ লৰাই দিম। বিলাহীখিনিও অলপ সিজিবলৈ দিম ইয়াতে। গোটেইখিনি ভালদৰে সিজি যোৱাৰ পিছত ইয়াতে মই ইয়াক চাওকচোন, ধুনীয়াকৈ সিজিছে গোটেইখিনি, কালাৰটো চেঞ্জ হৈ গৈছে। আৰু ইয়াতে এতিয়া দিছোঁ মই শুকান মছলাখিনি দি আকৌ লৰাই দিম। এয়া এইখিনিও মিহলি হৈ গৈছে গোটেইখিনি। ইয়াতে মই অলপ পানী এড কৰিম। পানী এড কৰাৰ পিছত মই ইয়াত চিকেনখিনি দি দিম। চিকেনখিনি দিয়াৰ পিছত এয়া পানী এড কৰিছোঁ, চিকেনখিনি দিম। আৰু চিকেনখিনি দিয়াৰ পিছত বেছি সময় ৰখিব নালাগে। যিহেতুকে মই লোকেল চিকেন বনাইছোঁ, সেইবাবে মই 2টা চিটি মাৰিম। আৰু কোনোবাই যদি ব্ৰইলাৰ বনাব বিচাৰে, ব্ৰইলাৰ চিকেন হ'লে 1টা চিটি মাৰিলেও হ'ব। এয়া আমাৰ ধুনীয়াকৈ সিজিছে, এইখিনি মিক্স হৈ গৈছে গোটেই মছলাখিনি। আৰু ইয়াতে মই চিকেনখিনি দি দিম। এতিয়া দি দিছোঁ চিকেনখিনি আৰু গোটেইখিনি ভালদৰে সানি ল'ম মছলাখিনি। এয়া মছলাখিনি লগাকৈ গোটেইখিনি সানি পেলাইছোঁ। অতি সহজ বনাবলৈ ৰেচিপিটো, অতি কম সময়তে বনাব পাৰি। 15 মিনিটৰ ভিতৰত সকলো ৰেডি হৈ যায়। এতিয়া মই ইয়াতে অলপ পানী এড কৰি দিম। এয়া পানী দিছোঁ আৰু কুকাৰটো ঢাকোনখন লগাই 2টা চিটি মাৰিবলৈ দিম। পানীটো মই নিজৰ আন্দাজমতে দিছোঁ। এতিয়া ঢাকোনখন লগাই দিম। এয়া আমাৰ চিকেন ৰেডি হৈ গ'ল 15 মিনিটতে। আৰু এতিয়া খাই লওঁ, কাৰণ ভোক লাগি আছে অথনিৰ পৰা। হাই এভৰিৱান, অলপ জীয়াই ল'লোঁ। তাৰপৰা এতিয়া কেইটামান আম খাম। হাতৰ সুদিনা ফল মূল খাব লাগে বুলি কয়। ওলাই যোৱাটো নহ'লে আগতে ইমান বেছি ফল মূল নাই, আম কেইটামান আছে আনি থোৱা। এতিয়া আমটো খাই লওঁ। এতিয়া বাহিৰতো বতৰটো অলপ এৰিছে, বৰষুণটো এৰিছে, অলপ মুকলি হৈছে। কি হয় নাজানো, আকৌ পিছে বৰষুণ আহিব চাগে। তথাপিতো এতিয়ালৈ অলপ এৰি দিছে, ভাল লাগিছে। এয়া বৰষুণ এৰিছে বাহিৰত, ভাল লাগিছে, মুকলি মুকলি লাগিছে অলপ। ৰাতিপুৱাৰ পৰাতো বৰষুণ দিয়ে আছিলে, এতিয়া এৰিছে অলপ। এতিয়া আম কাটো, আমকেইটা খাই লওঁ, তাৰপৰা আকৌ লগ পাম। আমকেইটা ভালেই লাগিছে বাৰু, খাবলৈও ভাল হ'ব বুলিয়ে কৈছে। লোকেল আম হয় ইয়াৰে। ভিডিঅ'টো চাই কেনেকুৱা পালে বাৰু? যদি ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। আৰু আপুনি যদি মোৰ চেনেলত নতুনকৈ আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব। আকৌ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে। এতিয়ালৈ বাই বাই।